আমি ওলালোঁ এতিয়া খাবৰ কাৰণে তো এতিয়া তললৈকে নামি যাওঁ নামাচোন বহুত ডেঞ্জাৰ ৰাস্তা দেখোন এটা সৰুকৈ চাংঘৰ বনাই দিছে পানী নপৰাকৈ খানা বৰষুণে প্লেনটো কৰিলে কেনচেল গাহৰি মাংস বচাব নোৱাৰিলোঁ গাহৰিৰ মাংস আজি 15 আগষ্ট বুলি অলপমান খাবৰ কাৰণে ওলাই যাওঁ অংকুৰ আছে কিবা কওঁ হেপী ইণ্ডিপেণ্ডেন্স ডে গাইজ ইণ্ডিপেণ্ডেন্স ডে তো এতিয়া বজাৰ চজাৰ কৰি লওঁ इंडिपेंडेंस डे पे क्या बोलते हैं आर यू रियली इंडिपेंडेंट হা যাওঁ তো এতিয়া বজাৰ চজাৰ কৰিলোঁ আমাৰ অলপ দেৰি হৈ গ'ল 11টাত যোৱাৰ কথা আছিল 1 ঘণ্টা লেট হ'ল 12টা বজাত সেইকাৰণে জল্দি যাওঁ বজাৰখিনি কৰি কিনে তো ডাইৰেক্ট এই গড়ভাঙালৈকে যাওঁ প্ৰথমে বজাৰখিনি কৰি লওঁ যিকেইটা পইচা আছে দি লৈছে ইয়াতে 500 টকা আছে কি হ'ল গাইছ অলপ হেল্ল' কৈ দি চবে हेलो ইণ্ডিপেণ্ডেন্স गुड होल এতিয়া চিকেনটো লৈ লওঁ গাহৰি লৈ লৈছোঁ আগতে দেখা পাইছে এতিয়া চিকেনটো লৈ আহিব গাহৰিও ল'লোঁ ব্ৰইলাৰো ল'লোঁ তামাম খানা হৈ এতিয়া খানা খাবৰ কাৰণে যাম গড়ভাঙা তাতে যদি ভাল জেগা আছে একদম নিজান জেগা যোনটো লোকেশ্যনটো ভাল পানী চানী আছে নিজৰা নিজৰা আছে তো তাতে যাওঁ বজাৰ কৰিছোঁ মানে কৰিছোঁ শেষ হৈ আহা নাই বজাৰ এইফালে দেৰি হৈছে এইফালে অলপ জ্বালা তালা কিনি লওঁ ইয়াৰ পৰা চব্জিৰ দোকানত এই ফ্লেগকেইখন চাবে কি ডাঙৰ ডাঙৰ ফ্লেগ লগাইছে বা আবার লাগছে ফ্লেগকেইখন কি ডাঙৰ লগাইছে তো আমি ঠাণ্ডা লৈ ল'লোঁ অঁ মই আৰু মোৰ কাৰণে এইটো লৈ লৈছোঁ লাচ্ছি এইটো খাই মানে ভাল লাগে ৰবি লাচ্ছি আৰু এইবাৰ চিপছ লওঁ জলদি লৈ লে কুছ কি ৰবি কুৰকুৰি এই বাল্টিচোন কি বগা পৰি গৈছেচোন এইটো কুৰকুৰি হোৱাট ইজ দিছ এইটো লওঁ আৰু কি লওঁ বজাৰ চজাৰ কমপ্লিট ৰেডি এতিয়া যাওঁ আৰু ফাইনেলি বহুত দেৰি হৈ গ'ল 1টাই বাজিল আৰু ওলাই দিলোঁ আৰু বজাৰ কৰা হৈ গ'ল গৈ আছোঁ পাম আৰু আমি অলমষ্ট 2টা বাজিব হ'ল ভিউ চাওক নাই এইফালে কি মজা অলপমান অফ ৰ'ডিং হৈ গ'ল গাইছ বাইকখন একদম নালাই চালাই দি নামাই লৈ আহিলোঁ এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ এতিয়া যাওঁ এতিয়াহে আজি ভাল যাই পাম না সোনকালে যাওঁ গাইছ পাম আৰু এইফালে দেখো আহি দেখি আছে বাৰু আগফালে দেখো আগত গাইছ ৰাস্তা চাওক কেনে এইটো মানে লখৰেদি আহিলে ইফালে আমি মানে বক্সেদি ইফালে ডাইৰেক্ট কানেক্ট কৰিব পাৰোঁ এইটো ৰাস্তা অলপমান বেলেগ আমাৰ ইফালে ৰাস্তাটো বেছি আকৌ বাইকখন শুনছা না আৰু ঘূৰা হ'ব আৰু বেছি দিন নাই মজা বাইক না মজা বাইক আছিল ইয়াতে আহাৰ আগত এতিয়া ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ যাব পাম আৰু আমি ভিডিঅ'টো চাই থাকক উঠি নাযাব ইটোৰ পৰা উঠি নাযাব गाइस मेरे कान में है जो बाली और हमारे पीछे पीछे बिल्ला के टाइए से और मारी मारी खुद होती उससे गाइस बाय बाय हमें हट जाओ গাইজ আৰু এই পাহাৰখন চাওকচোন কেনেহেন জোঙা এভৰিথিং ৰিমাইণ্ডছ মি অফ গাইজ পিছফালে দেখিছে না পাহাৰখন কেনে জোঙা একদম কিবা এটা ভাল লাগছে কিন্তু পালোঁ আৰু অলপমান অংকুৰক চলাব দিছোঁ পিছফালে গাইজ আমি আহি পালোঁ তলত এই পিছফালে নদীটো এইটো তো এতিয়া তললৈকে নামি যাওঁ নামাচোন বহুত ডেঞ্জাৰ ৰাস্তা দেখোন জাগাটো একদম খতৰা হয় যে নামিব পাৰিম না জুক আছে ডাঙৰ ডাঙৰ লম্বা লম্বা জুক আছে জোক আছে বোলে ক'ত ভাল জোক দি যাওঁ মই কৰাহে দেখিছোঁ মই অলপমান জংঘলটো বেছি হৈ গ'ল মানে গাইছ সেইকাৰণে আমি অলপ আগতো যাওঁ আগত আৰু এটা আছে তো যাওঁ এতিয়া জংঘলটো বাঢ়িছে খুৰোৱা নাই মানে গাইজ আমাৰ ৰেণ্ডাৰটো কাকটো ঐ ভালকৈ যা পৰিম ভাল ঐ টাৰ্ণিং আছে বা কৰিলোঁ ভাল ঐ কৰিলোঁ ভাল হা এইখিনি ভিউ মজা লাগছে গাইছ যাই পাম আৰু আগত অলপ আনিলে আহি পালোঁ আমি এইটো নদীটো বা ওখ নদীটো আৰু সেইফালে অলপমান নিজৰা টাইপ আছে তো এইখিনি জেগাতে বনাম সেই মাটিখিনিত বনাম চেন খুলি লওঁ কাপোৰ খুলি ল'ম নাংগা হৈ ল'ম গামছা অনা নাই দে পাঁচশ বাদ দি দিয়ক ভিজা ভিজা যাম তো কেছ নাই জাংতে শুকাই যাব
আহি পালোঁ গাইছ পানীত নামি যাওঁ আৰু এতিয়া ফোনটো পৰবাই ভয় লাগে নহয় চেণ্ডেলটো ৰাতি থৈ দিওঁ দে চেণ্ডেল এযোৰ নাযাওঁ নাযাতো আৰু হা গাইছ শিল চিল লৈ আহি আছোঁ শিল আনি আছোঁ বৰ্তমান আমি শিল আনি আছোঁ য'ত খানা চানা মানে হেৰি কৰিম পিচিম পাহাই গেল শিল মাখান দুটাটো থৈ আহিলা পানীত মজা আৰু সাঁতুৰিব নাজানা মানুহ মানে ভিতৰত এটা আনি আছে ৰ অ' হাই নহ'লে নিউজ লাইফত ক'ব লাগিব এটা গেল আমাৰ গ্ৰুপৰ বেছি দ পানী হ'লে দিগদাৰ হ'ব না দ আছে না এই তাতে যাওঁ এইখিনিত খানা ঝৰ্ণা টাইপৰ ঝৰ্ণা আছে তাতে পৰিম বা কিন্তু ওইখিনি দ আছে পাথৰটো গেলা শ্লিপ ডাল বাপৰে বেয়া শ্লিপ আছে পাথৰটো অ' ইয়াতে গাই ইয়াতে বুকুলৈকে আহিব পানী ইয়াতে কমৰলৈকে আহিছে ইয়াতে পৰিম বে বাপ সেইফালে যাম না ইয়াতে পৰিম বাপ আৰু অংকুৰক চাওঁ এইফালে অ' জলদি আহ বছৰ চোদ্দা সিটো দাদা ক'ত গৈছি চাবি ভালকে গাই ঝাৰণাটো চাক নাইতো অ' বঢ়িয়া লাগছে কিন্তু শিলমখানে কাটে বাপৰে পৰলো হয় মই তই কেনেকৈ গৈছা বে যিটো তাতে নৰি দেখোন ফোনটো আজি গাইছ ফোনটো বাচে না নাই ঠিক নাই এটা কি লাগছে য'ত মই উঠিব পাৰোঁ চাওঁ ভাল মাস্ক নাই নোৱাৰি হাতেদি ধৰি যাব লাগে নহ'লে নোৱাৰিম যেতিয়াই ভাল জেগাত থাকোঁ ষ্ট'ৰেজটো খতম হৈ যায় বেছি ষ্ট'ৰেজ নাই চাগে ভিডিঅ'টো আৰু যেতিয়া অফ হৈ যাব পাৰে বাপৰে বাপ ইমান বিচাৰিব ইয়াতে ইয়াৰ পিছত গাইছ মানে চাপ বঢ়িয়া নিজৰা একদম ভিডিঅ'টা ক'ত তাতে হা কেনেকৈ গেলি ইফালে ৰ মই যাই আছোঁ বৈদ্য পিছৰ গাইছে শিলবোৰ চাপ না কি মজা লাগছে এইবোৰেই বটলত সোমাই থ'ব মজা হ'ব ভাবছোঁ কেইটামান শিল লৈ যায় বগা একদম বঢ়িয়া লাগছে এইখিনি জেগা বঢ়িয়া লাগছে ইয়াতে বনাই ভাল লাগিলে কিন্তু আমি চাগে তাতেই বনাই পিছফালে এইখিনি যাওক কালিয়া লাগছে এইখিনি গাইছ আমি জাষ্ট জুই ধৰিছিলোঁ মাত্ৰ ধৰাৰ লগে লগে আহিল বৰষুণটো দিলে ভাল খানাটো এতিয়া কিবা হয় গাইছ এটা ঘৰ বনাই আহিছিলোঁ সৰুকৈ বৰষুণ নপৰাকৈ কিন্তু বৰষুণটো চৰে আহিছোঁ মাছ খাব পাৰা নাই বা দুইবিধ মাংস বনাব আছে দুইবিধ গাহৰি আৰু ব্ৰইলাৰ ক'ত ভাল তাতে বৰষুণ দিছে বাৰু মোৰ অৱস্থা বাদ নেই यार মই ধুলো বে বাল এটা সৰুকে চাংঘৰ বনাই দিছে পানী নপৰাকৈ কামত দিয়া নাই বৰ্তমান তাৰ ঘৰটো চাওক কি বনাইছে একদম বৰষুণ নপৰাবা কিন্তু বৰষুণ আহিছে জোৰকে খানাৰ কাৰণে নহয় এটা আমাৰ কাৰণে ঘৰ বনাব লাগিল আৰু গোৱা মাৰা গৈছে গাইছ খানা বৈদ্য বৰষুণ আৰু এইফালে খানা মাংস আজি সুখী আৰু দুখী কাৰণ আমি আহিছিলোঁ ইণ্ডিপেণ্ডেণ্ট হিচাপত খানা খাবলৈ আহিছিলোঁ কিন্তু বৰষুণে প্লেনটো কৰিলে কেনচেল লৈ গ'ল এভৰিথিং চব গাহৰি মাংস বচাব নোৱাৰিলোঁ গাহৰিৰ মাংস ব্ৰইলাৰৰ বচাই আনিলোঁ কলে তলত চা ঐ ভাল পৰব মাংস
আজিৰ খানাৰ প্লেনটো গাইজ কেঞ্চেল হৈ গ'ল বৰষুণ দি দিলে সেইকাৰণে খাব এতিয়া কিন্তু ৰখি গৈছে চব আলি মিলি হোৱাৰ পিছত তো সেই আৰু উপায় নাই আৰু পিছত কেতিয়াবা আহিম আৰু আজি যাওঁ আৰু এতিয়া বেয়া লাগি গ'ল তো গাইজ খানা খাব আহিছিলোঁ বৰষুণ দিলা এতিয়া বৰষুণ ৰখিল তো ভাবছিলোঁ ইয়াতকৈ বেয়াটো আৰু কি হ'ব আৰু কিন্তু কি চুটি ভাই পেনটো দি পঠাইছোঁ অপুৰাৰে হাত গুচি গ'ল আমি এতিয়া বাইকখন ইয়াতে না নেটৱৰ্ক আছে না কিবা আছে না ফোন কৰিব পাৰি নে কিবা কৰিব পাৰি অপুৰাৰে হাত গুচি গ'ল এতিয়া আমি ইয়াতে ভাল বাইকখন এতিয়া লক হৈ আছে এতিয়া যাব পৰা নাই ভাল কি কৰিবি এতিয়া অপুৰাৰে হাত গুচি গ'ল আমি ভাল সি পেণ্টটোত থৈ দিলে চাবি পাত পেণ্টটো লৈ গুচি গৈছে অপুৰাৰে ডিক্কিত ভৰে বাইক না নেটৱৰ্ক আছে না কিবা আছে ভাল কি কৰিবি এতিয়া বিছনা পাৰি হ'ব লাগিব কিবা খানা খাবা আহি কিনে ভাল প্ৰব্লেম খানা খাব আহিছিলোঁ একো খোৱাই নাই এতিয়ালৈকে ভাল এই ঠাণ্ডা চিপছ খাই পেট বেয়া আহিছে গাইজ কিবাকে আহিলে সি যে ঘূৰি আহিছে গম পাইছে যে সি চাবি পাত আমি এৰি থৈ গৈছোঁ বুলি নহ'লে একো আশা নাছিল ভাল চেভিয়াৰ জলদি চল 1 ঘণ্টা ৰখাৰ পিছত আহিলে ঘূৰি কিনে আমাক মানে আমি মানে বহুত দেৰি যোৱা নাছিলোঁ সেইকাৰণে ঘূৰি আহিছে সিহঁতে আকৌ ভাল আন্ধাৰ হ'বা হ'ল বহুত দূৰ যাবা আছে গাইছে মেঘখিনি চাওক কি মজা লগা হৈছে ওপৰত জিঙা মাখন চাওক কি উৰি আছে ইয়াতে মই শিখৰ 2 পেকেট কিনিছিলে খাব পোৱা নাই শিখৰ খোৱাবি বল বেয়া জিঙা উৰি আছে ৰিটাৰ্ণ বেক টু হোম এতিয়া আকৌ ৰ'দ দিলে এতিয়া ঘৰতে যাই কিনে খাম আৰু খানা এতিয়া একো খোৱা নহ'ল মাংস চাংস কিনি লৈ আহিছোঁ মাংস চাংস কিনি আনছ না চলো কি খাইছি কি খাইছা হা মাল খাইছা হা মাল খাইছা কিমান গলৰ লাগি ভালকে লৈ যা এই চেণ্ডেল চেণ্ডেল তাকে কচুৰ পাত খুৱাই দিয়ে তাক চেণ্ডেলটো পিন্ধে দিয়া কচুৰ পাত খুৱাই দি তাক তিতা লাগলি হে কম্ব নেমু টেঙা আছে নেকি আমাৰ এই সেই হাত ক'ত গেল ওপৰত হাত কমাই গেল নেমু টেঙা আছিলতো ডিক্কিত খুৱাই দিলোঁ এই क्या पिया है इसने क्या पिया है दारू कौन सा इतना नशा हो गया जो वीडियो बना कितना खाया 5 बोतल पकड़ लो इसको गिर जाएगा शहीद हो जाएगा आज इंडिपेंडेंस डे में जाओ नहीं घर पे जाके सो जाओ बढ़िया नींद आएगा यहाँ नहीं सोना है घर में सोएगा लेकिन आपका क्यों भाई चलो बाय बाय guys just look at the view in the back guys अभी ऑफ-रोडिंग हो गया off-roading ओय रो pollu max dete pollu वो बात होता बोलना guys off-roading mode gote boka pack পিছফালে কিন্তু ভিউ বঢ়িয়া আহি কিনে এটা নিজৰ এটা ড্ৰপছো দেখাত ভাল লাগছে কাৰণে बढ़िया तो है ये लेकिन हमारे अभी काम का नहीं है कारण राति হৈছে যাব লাগে এতিয়া ৰাতি ঘৰত বনাই কিনে খাম বহুত ভোক লাগছে আৰু এতিয়া সোনকালে যাওঁ নিজৰটো ভাল নাছিল ইয়াতে খাব বললো কিন্তু ইয়াতে মানুহ বহুত আছিল তেতিয়া সেইকাৰণে ইয়াতে নাখাওঁ যাওঁ ঐ যাওঁ খানা চানা মানে পিকনিক নহয় পিকনিক দিন নহয় কিন্তু মানে এনে ভাইব কৰিব আগে লগৰ লগত বঢ়িয়া যায় কিন্তু এইখিনি তো পিছত কেতিয়াবা আহিব লাগিব আৰু অকণ জল্দি আহিব লাগিব ইয়াতে মানে 1 ঘণ্টামান লাগি যায় আমাৰ ঘৰতে গাইজ কি ভিউখিনি চাওকচোন মজা লাগছে কি কষ্ট কৰি ফোনটো ওলাইছোঁ বাইক চলাই ছেকেণ্ড মেই ডেম such good looking views
গাইজ আহি গ'লোঁ ঘৰত আৰু গা চা ধুই ল'লোঁ বহুত মানে অশান্তি লাগিছিলে একদম বৰষুণত ভিজি চিজি বালা চালা লাগি তো গা চা ধুই ল'লোঁ এতিয়া অলপমান চাহ খাই কিনে এতিয়া ওপৰত এটা দোকানত যাওঁ তাতে মানে ভাত চাতখিনি বনাম মাংস চাংসখিনি বনাম মাংস চাত তাতে বনাই খাম আৰু তাতে খোৱা নহয় তাতে খাম আৰু ঘৰতে ঘৰৰ পৰা ভাত চাত নোখোৱাকৈ ওলাই গৈছিলোঁ একদম তাতে গাহৰি মুৰ্গীয়ে চব খাম বুলি লগৰে ঘৰত মানে একো খাই কিনে যোৱা নাই আৰু তাতে চব খাম পূৰা খানা কৰিম তাতে একদম গোটেই দিনটো লগন থকা গৈছিল বেয়া ভোক লাগিছে এতিয়া আৰু অংকুৰো গা ধুই আহি গ'ল টাউন খানে তো চোলাটো লৈ ল'লোঁ আমাৰে চোলাটো লৈ ল'লোঁ বাপৰে আৰু এতিয়া ওপৰৰ দোকানলৈকে যাওঁ তাতে যাওঁতে গোটেই উনো কাৰ্ডমান ভিজি গৈছিল সেইকাৰণে চাউলত থৈ দিছোঁ চাউলত দি দিছোঁ তেল শুকাই যাব লাগে লেটছি কি হৈছে মাংসত বালা আছে নেকি তহঁতে আজি অৰ্ডাৰ দি কিনে খাবি মাংস মই কৈছোঁ যে ইয়াতে আধা বস্তু বনাই ল তাতে যাই কিনে আমি আৰামছে খাব পাৰিলোঁ এটা বজাত বস্তু বনাবি এটা বজাত তাতে কোন চাই কি কৰিলি তাতে ভাল আৰু যাই কিনে মইতো খাব যাব গাহৰি হয় ভাল আৰু তই টচটো ধৰছ নহয় তই ধু ভালে একেলা মই দুই ঠিম এটা পিচ একেলা ধৰো ভাল আৰু একবাৰ ধুবা লাগব এইটো গাহৰি না আৰু কোন পিচ জহৰাই পিচ কাটবা দিছিলে বম বম কেলা একদম দখৰা বালাচা দে দেখাবা নালাগে দে এতিয়া বাপ্পা নাযায় গেলা নাযায় এনেকে খাব লাগিব এনেকে খাম দে কৰ কৰা যায় শিখৰ খাম শিখৰ খাৱা অভ্যাস আছে না আমাৰ যাব দে আমি শিখৰ লগত যে আইনা খোলা খাব পাৰো এই একো কথা নাই বালা খাং দে কি লৈ যাব অ বালা নহয় নেকি মছলাহে নেকি অ মছলা ঢালি দিছিলি সেই লাগি আছে মানে দে ঠিকে আছে দুটা ইমান বালা নাই দে মছলা লাগি আছে দে অ এনে টেনশ্যন লৈ আছে একবাৰ ধুই লো হ'লিও এইটো পেলাই দিওঁ দে এইটোৰ ওপৰত মোৰ বিশ্বাস নাই ভালেই কামুৰিছেচোন দাঁতত কেৰকেৰাই নেকি চাচোন এইটো খাব পানি হয় না আপুনি হা নেট পেলা চিটোৱে খাই দিম কি বেয়া নেকি এটা না হেৰিত পানী অলপ ওলাব ৰাখিছিলে বটলত পানী নোলাগে ভাল বড় বদল করেছে হয়ে গেল কেমন মারা বাস তোরা কি মাছে বিচাৰি আছে নাকি এইটো মাছটা না এই যা ক'ত এইটো চাক পালে এই দেখোন টপক টপক খাই আছে কিবা দেখিছ নাই ওইটো কি নালা তো মাছ আহে ভাল মইতো গু খাই খাই ইমান ডাঙৰ আছে নালাগে ভাল একটা ডাঙৰ হোৱাৰ দৰকাৰ নাই হাতটো মুচি কেনে চিট মাৰা না এনেকে মই ভাল এইটো চামুচ ওলাই ওলাই তো গাইজ ওপৰৰ দোকানৰ পৰা আহিলোঁ তাতে গাহৰিটো বনালা কিন্তু তাতে ইমান ভাল নালাগিল মানে খাই সেইকাৰণে এতিয়া আমাৰ তাতে লৈ আহিলোঁ গোটেইখিনি এতিয়া মই ব্ৰইলাৰটো বনাই আছোঁ আজি ব্ৰইলাৰটো একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে গোটেইখিনি মই বনাম চাওঁ কেনেকুৱা হয় টেষ্টিটো হ'ব দেখাত লাগি আছে চাওঁ দেখাই দিছোঁ এতিয়া মানে মছলা চছলা ঢালা নাই এতিয়ালৈকে কালাৰটো ভাল লাগি আছে কালাৰ গোটেই ইমান বঢ়িয়া লগা হৈছে আৰু এইফালে মানে এণ্টাৰটেইনমেণ্ট চলি আছে তো মছলা চছলা চব ঢালি দিলোঁ যেতিয়া কালাৰ চাওক কি উঠছে মছলা চছলা দিলোঁ না বঢ়িয়া কালাৰ উঠছে কিন্তু এতিয়া আৰু ইফালে আৰু পুৰা একদম আমাৰ জুবিন গাৰ্গ আহি গৈছে একদম দে আৰু ইফালে মাংস ৰেডি হৈছে কিনে দিং সিহঁতক টেষ্ট কৰিব কেনেবা হৈছে হা খাইছ কেনে হৈছে কওঁ নিমখ চিমখ হৈছে না চা হা ফ্ৰিজত থৈ আছা নহ'লে অলপ বৰফ হওক দি দিলোঁ মাংস ইজ ৰেডি লৈ যাওঁ ওপৰত দিয়ক দে গাইজ ভাত চাত খাই ল'লোঁ বহুত টোপনি ধৰিছে ইয়াত
একদম দিনটো কষ্ট হৈছে না দিনটোতো বৰবাদ গেলে ৰাতিটো বৰবাদ নকৰোঁ আৰু সোনকালে শুই যায় সেইকাৰণে এই জলদি যাওক বাই গুড নাইট গাইজ বাই বাই চেভ ইন দ্য নেক্সট ব্লগ যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই